আজি এই কাহিনীটো শুনাৰ পিছত আপুনি আপোনাৰ সকলো কাম সততাৰে বা ইমানদাৰীকৈ কৰিব, বা এইটো ভাবি লওক যে এই কাহিনীটোৱে আপোনাক সততাৰে কাম কৰিবলৈ বাধ্য কৰাই দিব। এই কাহিনীটো গাঁৱৰ ল'ৰা এজনৰ ঘৰৰ অসহায় আৰু পইচাৰ অভাৱৰ বাবে সি দূৰত চহৰত কাম কৰিব যায়, কাৰণ তেওঁ তাৰ পৰা অলপ অলপ পইচা যোগাৰ কৰিব পাৰে। সি বহুত দিনলৈ কাম বিচাৰি ফুৰে আৰু অৱশেষত সি কাম পাই যায়। সি সকলো আৱেগ আৰু সততাৰে গোটেই দিনটো কাম কৰে। এইবোৰ দেখি তেওঁৰ মালিকে আনন্দ পায়। 6 মাহ ধৰি সি এনেকৈ সদায় কামত ব্যস্ত থাকে। সেই 6 মাহৰ পিছত এদিন ল'ৰাটোৱে মালিকক কয় যে মই এতিয়া কেইদিনমানলৈ নিজৰ ঘৰত যাব বিচাৰিছোঁ, আৰু ল'ৰাজনৰ পুৰা বিশ্বাস আছিল যে তেওঁৰ মালিকে নিজৰ ঘৰলৈ যাবলৈ বাধা নকৰে। সেই ল'ৰাজনে ভবাতকৈ বিপৰীত হ'ল। তুমি যাব নোৱাৰা, আৰু 2 মাহ কাম কৰিব লাগিব, তাৰপিছত তুমি ঘৰত যাব পাৰিবা। ল'ৰাজনৰ অলপ খং উঠে, কিন্তু খং লৈ আমাৰ মালিকজনক সোধে, হয় মালিক, কওক কি কাম আছে? মালিকজনে কয়, আমি এটা ঘৰ কিনিব লাগে। গোটেই চহৰখনত ঘূৰা আৰু যিটো ঘৰ তোমাৰ পচন্দ হয় সেইটো মোৰ কাৰণে কিনি লোৱা, আৰু যেতিয়াই এইটো কাম শেষ হয় তাৰপিছত তুমি কিছুদিনৰ বাবে ঘৰত যাব পাৰিবা। কথাষাৰ শুনি গাঁৱৰ ল'ৰাজনৰ মন সুখী হৈ যায়। সোনকালে ঘৰটো কিনাৰ কাম শেষ কৰি দিয়ে। তেওঁ মালিকৰ ওচৰলৈ যাই কয়, মই আপোনাৰ বাবে এটা ভাল ঘৰ কিনি পেলালোঁ। এবাৰ হৈ যায়, আৰু তাৰ পাছত ল'ৰাজনে কয়, এতিয়াতো মই ঘৰত যাব পাৰোঁ কেইদিনমানৰ বাবে? মালিকে কয়, নাই, তুমি মাত্ৰ 2 দিনৰ বাবে ঘৰত যাব পাৰিবা। ল'ৰাজনে কয়, মালিক, মই গাঁৱলৈ যাবলৈ 1 দিন লাগে, এতিয়া কেনেকৈ মই 2 দিনৰ ভিতৰত আহি যাব পাৰিম? মোৰ পৰিয়ালৰ লগত অলপ হ'লেও সময় পাৰ কৰিব লাগিব। এতিয়া মালিকে সুখী হৈ কয় যে এতিয়াৰে পৰা তই সদায় নিজৰ পৰিয়ালৰ লগতে থাকিব পাৰিবি। যিটো ঘৰ মই তোমাক কিনিব কৈছিলোঁ সেইটো ঘৰ তোমাৰ পৰিয়াল আৰু তোমাৰ ফালৰ পৰা অকণমান এটা উপহাৰ দিব। কথাটো শুনি গাঁৱৰ ল'ৰাজনে সুখী হোৱাৰ বিপৰীতে দুখী হৈ যায়। লোকক কয়, আপুনি যদি এই কথাটো আগতে মোক ক'লেহেঁতেন মই আৰু অলপ ভাল ঘৰ এটা কিনি দিলোঁ। ইজনে কয়, মই তোক 2 মাহ সময় দিছিলোঁ, তুমি 10 দিনৰ ভিতৰত কিনি তোমাৰ লোকচান কৰি দিছা। আমাৰ জীৱনটো এনেকুৱা কাহিনীটোত যি মালিক আছিল সেইটো আচলতে আমাৰ জীৱনত সময় হয়, আৰু সদায় সময় চোৱাৰ পাছত আমি কওঁ এইটো আগতে জানিলোঁ হয়, আৰু ভালকৈ কৰিব পাৰিলোহেঁতেন। সেইবাবে আপুনি যিয়েই কাম কৰে সকলোবোৰ আৱেগ আৰু সততাৰে কৰিব। কি গম পোৱা, আপুনি আজি যিবোৰ কাম কৰি আছে সেইবোৰে আহিব লগা আপোনাৰ জীৱনৰ গোটেই সলনি কৰি দিয়ে। আৰু যদি ভিডিঅ'টো চাই ভাল পালা, চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰিলে